নমস্কাৰ আকৌ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তো ৰাইজ এই গেলা গৰমত কি কৰিম বোলক আজি আম খাওঁ। তো আম পাৰিমগৈ, এতিয়া আম পাৰি এই গছৰ তলতে বহি পেলাই আম খাম। তো বোলক দেৰি নকৰি ভিডিঅ'টো আমি ষ্টাৰ্ট কৰোঁ। এতিয়া যাওঁ আমি জলকীয়া আনিবলৈ। তো আমৰ লগত জলকীয়াটো নহ'লেতো ভাল নালাগে ন। তো সেইকাৰণে বাৰীলৈ আহি আছোঁ, জলকীয়া দুটা ছিঙি লওঁ। তো আজি আম খাম, চাই থাকিব। আৰু এতিয়া হৈ গ'ল আমাৰ এয়া আম চাম খানি কৰি হৈ গ'ল, এতিয়া খোৱাহে ওপৰত কথা। তো এতিয়া আম খাম, কাৰ কাৰ লোভৰ পানী পৰিছে আপোনালোকে কমেণ্ট কৰিব দেই ৰাইজ। হৈ গ'ল টাইম আমাৰ খাব, এয়া আম খাম এতিয়া। চবেই লাগি গ'ল আমত। আৰু ৰাইজ এইগৰাকীলৈ মন কৰক আপোনালোকে, মানে আম খাই এনেকুৱাই ভাল লাগিছে। তেওঁ একদম পাতে চাতে চেলিগিছে। তেওঁ চাওকচোন ভিডিঅ'টো একবাৰ। আৰু ৰাইজ এয়া আম খাই পেলাই আমাৰ অৱস্থা এনেকুৱা হৈছে, পূৰা লেলেটিয়াই আছোঁ। আৰু অৱশেষত আপোনালোকক জনাইছোঁ যে মোৰ ভিডিঅ'বোৰ চাই কেনে পায় আপোনালোকে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। আৰু এই ভিডিঅ'টো কেনে পালে আপোনালোকে চাই খালি জনাব। তো আকৌ এটা নতুন ভিডিঅ'ত লগ পাম। বাই।